ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত ঘৰৰ পকা আমেৰে তৈয়াৰ কৰা এটা মিঠা চাটনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া যিহেতু আমৰ বতৰ, সকলোৰে ঘৰত হয়তো পকা আম এতিয়া এভেইলেবল নহয় জানো। গতিকে এই পকা আমেৰে কেনেকৈনো মিঠা চাটনি বনাব পাৰি তাকে চাওঁ আহক। চাটনিখন বনাবলৈ মই 1 টেবুল চামুচ পাঁচফোৰণ আৰু 3টা শুকান জলকীয়া লৈ লৈছোঁ আৰু আন্দাজমতে চেনি লৈ লৈছোঁ আৰু এইখিনি ঘৰৰে 5টামান কাটি লোৱা আম। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দি তাতে 2 চামুচ তেল দি পাঁচফোৰণ আৰু শুকান জলকীয়া কেইটা ভাজি লওঁ অলপ কলা হোৱালৈকে। শুকান জলকীয়া আৰু পাঁচফোৰণখিনি কলা হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ কাটি লোৱা আমখিনি। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এইখিনি মই 2 মিনিটমান লৰোৱাৰ পাছত হালধি আৰু নিমখ আন্দাজমতে দি দিছোঁ। মই ইয়াত জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰা নাই, আপোনালোকৰ যদি ইচ্ছা কৰে তেনেহ'লে দিব পাৰে। আৰু মই এইখিনি এনেদৰে পুনৰ ভালদৰে লৰাই ল'ম। তাৰপিছত মই হেতাৰে এইখিনি ভালদৰে ভাঙি দিম যাতে সোনকালে আমখিনি গলি যায়। আমখিনি ভালদৰে গলি যোৱাৰ পাছত ইয়াতে দি দিছোঁ মই আন্দাজমতে পানী। আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি দিব আৰু দি দিছোঁ চেনি। এতিয়া মই ভালদৰে লৰাই এইখিনি হাই ফ্লেমত ঢাকোন মাৰি উতলিবলৈ দিম। প্ৰায় 5 মিনিটমান সিজোৱাৰ পাছত মোৰ আমৰ চাটনিখন এয়া পানী শুকাই অলপমান ডাঠ হ'বলৈ ধৰিছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত মই এইখিনি ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিম। Flavors of love.